हाय फ्रेंड्स की खबर ভালে আছেনে সকলো পুনৰবাৰ এটা ভিডিঅ'ৰ যোগেদি মই বৰ্ষিতাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে কুন্দুলি ৰেচিপি এটা লৈ আহিছো আৰু কুন্দুলি খাই কোনে কোনে বেয়া পায় বাৰু আজি মই কিন্তু কুন্দুলি ৰেচিপি এটাহে লৈ আহিছো এটা নহয় দুটা লগতে কুন্দুলি চাটনি এটা বনাম ইমান বেছি বঢ়িয়া লাগে গতিকে যি সকলে কুন্দুলি খাই বেয়া পায় আজি মোৰ এই ভিডিঅ'টো চাব আৰু এনেদৰে এবাৰ কুন্দুলি বনাই খাই কমেন্ট এটা দিবলৈ নাপাহৰিব আৰু কুন্দুলি বেয়া পালেও কিন্তু আমি সকলোৱে কুন্দুলি খাব লাগে আৰু মই আজি এই ভিডিঅ'টো সেই কাৰণে শেয়াৰ কৰিছো যাতে যি সকলে কুন্দুলি খাই বেয়া পায় এবাৰ এনেদৰে বনাই খাই চাবচোন বহুত বেছি বঢ়িয়া লাগে আৰু মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে বৰ্ষিতা কিচেন সাবস্ক্ৰাইব কৰি থব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনহলে লাইক এটা কৰি দিব গতিকে আৰু দেৰি কৰি নাথাকো এনেদৰে কুন্দুলি বনাইছো আপোনালোকৰ ভাল লগাকৈ আৰু একেবাৰে নতুন ষ্টাইলত ভিডিঅ'টো আহক চাব কুমলীয়া কুন্দুলিবোৰ লৈ লৈছো আৰু এনেদৰে দীঘলে দীঘলে কাটি লৈছো বহুত বেছি মিহিকৈ কাটিব নালাগে আৰু আলু দি লৈছো এটো অপচনেল হয় যদি আলু দিব নোখোজে নিদিলেও হয় পেনখনত মই তেল দি ৰাখিছো আৰু কুন্দুলি ভাজিম যেহেতু অকনমান তেল বেছিকৈ দিছো এতিয়া মই দিছো ইয়াত গোটা জিৰা এতিয়া মই ডাঙৰ সাইজৰ দুটা পিয়াজ কাটি লৈছো আৰু সেইখিনি ইয়াতে দি দিম পিয়াজখিনি মই জ্বলি যাবলৈ দিয়া নাই দেখিছে আৰু এনেকুৱাতে মই ইয়াত থেতেলিয়াই দিছিলো নহৰু কিয়া দি দিছো নহৰুখিনি দিয়াৰ পাছত মই আৰু বেছি সময় ভাজি থকা নাই এতিয়া এই কুন্দুলিখিনি ইয়াতে দি দিম মই ইয়াত জোখমতে নিমখ হালধি প্ৰথমতে হালধি দি লৈছো তাৰপিছত এয়া নিমখ দিছো এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি মই এইখিনি ভালদৰে হ'বলৈ দিম এতিয়া মই ইয়াতে এটা বিলাহী কাটি লৈছো আৰু সেয়াও দি দিছো বিলাহীখিনি দিয়াৰ পাছত মই কেঁচা জলকীয়া মাজেদি ফালি লৈছো সেইটো এটা নিজৰ জোখত লৈ ল'ব যিমানটো জ্বলা ভাল লাগে অলপ অলপকৈ দিছো দেখিছে এয়া সৰু চামুচৰ হাফ চামুচ মই জিৰা গুড়া দিছো তাতকৈ কমেই দিছো অকণমান দিছো জলকীয়া গুড়া ধনিয়া গুড়া দিছো এইখিনি ভালদৰে মিক্স কৰি দিম আৰু এটা কথা ধ্যান ৰাখিব যেতিয়া বিলাহীটো দিব তাৰ পাছতহে মছলাটো এড কৰিব তেতিয়া বেছি ভাল হয় খাবলৈ আৰু অকণমান মেদি দি এইখিনি শুকাবলৈ দিম মই আৰু এয়া চাওক শুকাই গ'ল ভাজিখিনি মোৰ হৈ গ'ল মই গেছটো অফ কৰি দিছো বহুতে কুন্দুলি খাই বেয়া পায় কিন্তু কুন্দুলি স্বাস্থ্যসন্মত কুন্দুলি খাব লাগে আৰু যিসকলে বেয়া পায় এবাৰ এনেদৰে মই বনোৱা ষ্টাইলত বনাই খাই চাবচোন বেছি টেষ্টি লাগে খাবলৈ লুচিৰ লগত শুকান ৰুটিৰ লগত বা ভাতৰ লগত যেনেকৈয়ে নাখাওক মুঠতে এই সোৱাদ পাহৰিব নোৱাৰিব এতিয়া চাটনিটোৰ কাৰণে মই ইয়াত কুন্দুলি লৈ লৈছো আৰু কেঁচা পকা কুন্দুলি হ'লেও কোনো কথা নাই বহুত বঢ়িয়া হ'ব চাটনিটো এতিয়া এইখিনি দীঘলে দীঘলে কাটি লৈছো এই চাটনিটো খাবলৈ ইমান বেছি টেষ্টি হয় সেয়েহে আজি আপোনালোকৰ মাজতো শেয়াৰ কৰিছো পেনখনত মই মাত্ৰ এচামুচ তেল দিছো আৰু ইয়াত দিছো কেইফুটামান গোটা নহৰু দীঘলে কাটি পিয়াজ এটা দিছো দুবাৰমান লৰোৱাৰ পাছত মই ইয়াতে কুন্দুলিখিনিও দি দিছো ইয়াত দিছো মই সামান্য হালধি গুড়া ভাজিত আমি যেটো জোখমতে হালধি দিও কিমানখিনি দিব নালাগে অকণমান দিলেই হ'ল জোখমতে নিমখ দি লৈছো এতিয়া এইখিনি মই 2 মিনিটমান ভাজিম আৰু এইখিনি ভাজোতে সিজাই পেলাব নালাগে আৰু এয়া চাওক সিজা নাই কিন্তু কুন্দুলিৰ যেটো বিজলুৱা ভাব সেইটো আতৰ হোৱালৈকে অকণমান ভাজি ল'ব লাগে
গেছটো অফ কৰি দিছোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'লে মিক্সিং জাৰটোত পিচি ল'ম। এতিয়া এইখিনি ঠাণ্ডা হ'ল আৰু মই মিক্সিং জাৰটোত এইখিনি পিচি লওঁ। এইখিনি মই পিচি ল'লোঁ আৰু সঁচাকৈ চাটনিটো বহুত বেছি ভাল লাগে খাই। আপোনালোকেও খাই চাবচোন বাৰু, তেতিয়াহে গম পাব। গতিকে খাই চাব আৰু ভাল পালে কমেণ্ট এটা কৰিবলৈও নাপাহৰিব। পুনৰ এটা ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। আজিলৈ আহোঁ তেন্তে, বাই বাই।